যিসকল মানুহে মানে মোক মানে বহুত ধনী বুলি ভাবে তো সেইসকল মানুহক কৈছোঁ আমি ইমানো ধনী নহয় ভাই 90s দিনৰে টিভি তো সেই গাইছ ৱেলকাম টু এ নিউ ভ্লগ আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈছে একদম নৰ্মেল ভিডিঅ' মানে কাৰণে কি জানেনে অলপ ব্যস্ত আছে কাৰণে ভিডিঅ' মানে ৰেগুলাৰলি আনিব পৰা নাই বিকজ পৰীক্ষা মানে আহি আছে তো নিচে ওচৰত চাই কলেজ চলেজ যাই থাকিব লগা হৈছে জানে আৰু তো সেইকাৰণে ভিডিঅ' ৰেগুলাৰ আহিব পৰা নাই সেইকাৰণে ভাবিছোঁ কিবা না কিবা তাত আপোনালোকক দি থৈ দিব লাগিব নহ'লে মানে চেনেলটো লাহে লাহে ডেট হৈ যায় যদি বেছি দিন ভিডিঅ' নিদিওঁ তো সেইকাৰণে ভাবিছোঁ এটা নৰ্মেল ভিডিঅ' বনাওঁ আমাৰ ঘৰখনতে এবাৰ কেনেকুৱা কি বলক চাওক যিহেতু অলপ হোম টুৰ টাইপ ভিডিঅ' হ'ব তো এইখন হৈছে আমাৰ গেট আপোনালোকে ইফালেদি এনেকৈ সোমাই আহি কেনে ডাইৰেক্ট পাব এতিয়া আমাৰ ঘৰ তো দিছ ইজ ঘৰ আৰু সৌ খিৰিকী যে খোলা আছে হয়তো মোৰ ৰুম বাৰু ভিতৰৰ পৰা দেখাই আছোঁ তো তাৰে আগতে আমাৰ ঘৰৰ এজনী সদস্যৰ লগত মিলাই কৰি দিওঁ এটা ছাগলী আছে আমাৰ নামটো হ'ল চুনু তো এইফালে টিঙৰ ওপৰত খৰি যিহেতু ঠাণ্ডাৰ দিন আহিছে এইবাৰ চবে গমেই পাইছে বাৰু ঘৰৰ ভিতৰখনটো অলপমান দেৰিকৈ ৰখাম কিন্তু তাৰে আগত এইফালে অলপমান এনেকৈ যাই কেনে তো দিছ ইজ ফিল্টাৰ মানে যিহেতু দমকলৰ পানী আহে না দমকলৰ পানী একবাৰ ফিল্টাৰ কৰি ল'ব লাগে তো দুইবাৰকৈ হয় একবাৰ তাতে ফিল্টাৰ হয় আৰু একবাৰ ঘৰত ফিল্টাৰ হয় আৰু যে দমকল দিছ ইজ দমকল আৰু এইফালে গা ধোৱাৰ পৰা মানে বাদ দিয়ক সেইবিলাক আৰু এনেকৈ ৰিটাৰ্ণ আহি সৌখন হৈছে মেইন দুৱাৰ মানে য'ত আমাৰ ঘৰ দি প্ৰৱেশ কৰে তো বলক সোমাই যাওঁ 1 2 3 সোমাই আহিলোঁ তো এইটোৱে হৈছে আমাৰ ঘৰ আৰু ইয়াৰ পৰা অকণমান এনেকৈ সোমাই যায় কেনে তো দিছ ইজ মাই ৰুম একদম পূৰা আলিমিলি আপোনালোকে চাব পাৰে সিহঁতৰ মাজতে এটা মানে এপ্লিকেশ্যনৰ কথা ক'ব ওলাইছোঁ যিটো এপ্লিকেশ্যনৰ পৰা আপোনালোকে ভাল টকা আৰ্ণ কৰিব পাৰে সেই এপ্লিকেশ্যনটোৰ নাম হৈছে টেক্সেল এপ তো ইয়াৰ পৰা কেনেকৈ পইচা আৰ্ণ কৰিব পাৰে মই তোমালোকক কৈ আছোঁ তোমালোকে মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত থকা লিংকটোৰ পৰা এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'বা আৰু তোমালোকে যদি ডাউনলোড কৰা হোৱাৰ পিছত তোমালোকে যদি ইয়াত 10 টকা লগোৱা দেন তোমালোকে 10 টকাৰ বিনিময়ত 90 টকালৈকে ইনকাম কৰিবলৈ সুবিধা পাবা আৰু এই এপ্লিকেশ্যনটোত মানে প্ৰতি সোমবাৰে বহুত ধুনীয়া গিভ এৱে হয় তোমালোকে যদি এই গিভ এৱেত 500 টকা জইন কৰা দেন iPhone 13 জিকিব পাৰা য'ত তোমালোকে যদি গিভ এৱেৰ পৰা iPhone 13 জিকিব বিচাৰিছা বা ভাল টকা ইনকাম কৰিব বিচাৰিছা দেন ডেছক্ৰিপশ্যনত যিটো লিংক আছে সেই লিংকটোত গৈ কেনে এই এপ্লিকেশ্যনটো ডাউনলোড কৰা আৰু পইচা ইনকাম কৰা তো মই মানে সেইকাৰণে মোৰ ৰুমটো দেখাব টান পাওঁ বিকজ মোৰ ৰুমটোৰ অৱস্থা হৈ থাকে এনেকুৱা সদায় আৰু মই বিখ্যাত ৰুমটোৰে এইখন হৈছে বিখ্যাত ফেন মানে গৰমৰ দিনৰ মোৰ লগৰী আৰু ঠাণ্ডাৰ দিনৰ লগৰী হৈছে এই কম্বলখন একদম পূৰা আলিমিলি হৈছে অলপমান দেৰিকৈ চাফা কৰিব লাগিব ৰ'ব বাৰু বাদ দিয়ক সেইবিলাক বাদ দিয়ক আৰু মই সৌ বাহিৰৰ পৰা যে খিৰিকীখন দেখাই দিছিলোঁ তো সেইখন বিখ্যাত খিৰিকী যিখন খিৰিকী আপোনালোকক তাৰ পৰা দেখাই দিছিলোঁ তো ইয়াৰ পৰা দেখা পায় আমৰ গছডাল কিন্তু দুৰ্ভাগ্যবশতঃ আমে খাব নাপাওঁ ভাই বাৰে কৈ আছোঁ আৰু এইটো হৈছে আমাৰ 90s দিনৰে টিভি মানে টিভি যি নামত আছে কামত নাই মানে বহুত দিন ৰিচাৰ্জ ভৰা নাই যিহেতু আজিকালি চব মোবাইলতে পোৱা যায় তো সেইটো মৰি আছে বুলি ক'লেও ভুল নহয় আৰু টিভিৰ পৰা অকণমান ইফালে আহি কেনে এতিয়া আমাৰ পাকঘৰ তো পাকঘৰ দৰ্জা খুলি দিলোঁ ইয়াতে হয় আমাৰ চব খানা কাৰখানা চব বনাই মানে এই গেছ টেবুল ইফালে বাচন ইফালে ডাইনিঙৰ অৱস্থা চাগে কেনেকুৱা তো দেয়াৰ আৰু দিছ ইজ দ্য ছেকেণ্ড ফিল্টাৰ কৈছিলোঁ না জীৱনটোৰ সদায় ছেকেণ্ড অপশ্যন থাকিব লাগে তো আমাৰ ছেকেণ্ড ফিল্টাৰো আছে মজা আয়া যিসকল মানুহে মানে মোক মানে বহুত ধনী বুলি ভাবে তো সেইসকল মানুহক কৈছোঁ আমি ইমানো ধনী নহয় ভাই মানে এটা মিডল ক্লাছ ফেমিলিৰ পৰা আমি বিলং কৰোঁ তো এইটোৱে মোৰ ঘৰ আৰু তো সেনেকুৱাই আৰু মানে কিয় নেদেখা জানানে মই ইউটিউবত বেছিকৈ মানে কোনোবাই কিবা এটা কৈহে দিব মোৰ বেয়া লাগিব তো মানে মই নেদেখাওঁ ইউটিউবত ঘৰটোৰ কাৰণে তো আজি দেখাই দিলোঁ বাৰু দেয়াৰ আৰু এইফালে আমাৰ মৰম লগা চুনু ঐ দেয়াৰ এই ছাগলীটো ভাবে চাগে কিনো কৰি থাকে এই মোবাইলটো হাতত লৈ কেনে কাৰণে গুৰুত্ব দিয়া নাই ভাই ছাগলীৰ এটিটিউড বাঢ়ি গৈছে দে আৰু আপোনালোকে চালেনে তো এইটোৱে আছিল মোৰ এটা সৰু ঘৰ আৰু মোৰ সৰু হোমটোৰ ভিডিঅ' তো আজিৰ ভিডিঅ'টো এইখিনি আছিল ধন্যবাদ বাই বাই জয় অসম তো বহুতে সুধি থাকে মোৰ ঘৰটো কেনেকুৱা মানে কেনেকুৱা তো এনেকুৱাই মোৰ ঘৰটো তো আজিৰ ভিডিঅ'টো এটা সমাপ্ত কৰিব ধন্যবাদ বাই বাই জয় অসম তো আজিলৈ মানে বাই বাই